প্ৰেজ দ্য লৰ্ড। মই মহানন্দ আপোনালোকলৈ বিশেষ ঈশ্বৰৰ বাক্যলৈ আহিছোঁ। প্ৰিয়সকল, আমি কেতিয়াবা নিজকে হানি কৰোঁ, নিজকে দুখ দিওঁ যে মই কোনো কামৰ নহয়, মই মৰি যোৱাই ভাল, মোৰ একো যোগ্য নাই, সমাজৰ মাজত মোৰ একো সন্মান নাই, মই মদ খাম, বিড়ি খাম, কিয়নো মোৰ একো ভাল গুণ নাই, মই মৰি যোৱাই ভাল, মই সকলোতকৈ দুখীয়া আৰু যোগ্য নহয়, মই মূল্যহীন, একো কামৰেই নহ'ল। প্ৰিয়সকল, এনেকৈ আমি কেতিয়াবা নিজকে হানি কৰোঁ। এইবিলাক শব্দ কেতিয়া আমাৰ মুখৰ পৰা হয়? কাৰণ আমি নিজকে নাজানো আমি কোন হয়। ঈশ্বৰে আমাক যি গুণ দিছে, যি ক্ষমতা দিছে, যি শক্তি দিছে, এই শক্তিক আমি পাহৰি যাওঁ বা আমি নাজানো। প্ৰিয়সকল, আমি আহক বাইবেলৰ অনুসাৰে আমি চাওঁ, বাইবেলত কি লিখা আছে, আমাক কি শক্তি দিয়া আছে, কি ক্ষমতা দিয়া আছে, আহক আমি নিজকে জানো হওক। প্ৰথম পিতৰ 2:9-10। এইকাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ যি অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছোঁ। আগেয়ে তোমালোকে প্ৰজা নাছিলা, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ'লা। দয়াৰ পাত্ৰ নাছিলা, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ'লা। প্ৰিয়সকল, আমি এক বিশেষ লোক হয় ঈশ্বৰৰ, আৰু আমি এটা পবিত্ৰ জাতি হয়, আৰু আমি পুৰোহিত হয়। গতিকে প্ৰিয়সকল, নিজকে মূল্যহীন, মূল্য নথকা ব্যক্তি এনেকৈ আমি নিজকে দুখ দিব নালাগে। কাৰণ প্ৰত্যেকজন ব্যক্তিয়েই ঈশ্বৰৰ দৃষ্টিত মূল্যৱান। প্ৰত্যেকজনৰ লগত এক আত্মা আছে আৰু মূল্য আছে। ঈশ্বৰৰ বাক্যত কৈছে আমি পবিত্ৰ হওঁ। আৰু যদি আমি চাওঁ গালাতিয়া 3:26, কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দ্বাৰাই তোমালোক সকলোৱেই ঈশ্বৰৰ সন্তান হৈছা। প্ৰিয়সকল, আমি ঈশ্বৰৰ সন্তান হয়, যিজন সৰ্বশক্তিমান, যিজনে আকাশমণ্ডল সকলো সৃষ্টি কৰিছে, সেইজনৰ আমি সন্তান হওঁ। প্ৰিয়সকল, ঈশ্বৰ পবিত্ৰ। ঈশ্বৰৰ যি সন্তান আমিও পবিত্ৰ হোৱা উচিত। আমাৰ আচাৰ ব্যৱহাৰ পবিত্ৰ হ'ব লাগে, কাৰণ আমি পবিত্ৰ জাতি হওঁ। আৰু আমি পবিত্ৰ পুৰোহিত হওঁ আৰু ঈশ্বৰৰ বিশেষ লোক হওঁ। এইটো কাৰণে প্ৰিয়সকল, আহক ঈশ্বৰে দিয়া এই ক্ষমতাক আমি যোগ্য আচৰণ কৰোঁ হওক। প্ৰেজ দ্য লৰ্ড। সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন।